এটা ফুটাত ষ্ট্ৰাইক ধৰ্ণা দিছে এফালি গাড়ী যাবলৈ নিদিয়ে এফালি গাড়ী গৈছে তাকো এখনকে গৈছে শব্দ কৰি বুজিছেনে ঠাণ্ডা দিনৰ যে নাকৰ ফুটাকেইটা আপোনাৰ টুল গেটৰ নিচিনা টুল গেটৰ কৰ্মচাৰীকেইটাৰ ইমান ভেম নহয় নেকি নাকৰ ফুটাকেইটা যিমান ভেম এনেকে টুল টেক্স দিহে যাবলৈ দিয়ে এতিয়াহে দাঙি দিছে সেইডাল যাবলৈ দিয়ক এতিয়াহে অক্সিজেন গৈছে ভিতৰলৈ গম পাইছে নাই এনেই ঠাণ্ডা দিনত চৰ্দিটো লাগে কিন্তু মুখ সহজতে চৰ্দিয়ে হিলাব নোৱাৰে কিন্তু এবাৰ বাই দিলে তাৰমানে কাৰণটো কি বাহিৰত এইটো খোৱা বন্ধ হৈ গ'ল না বাহিৰত খাই ঘৰলৈ আহিব নোৱাৰো বাটত আকৌ পেপাৰ বজাবলৈ দিয়ে ভালো কৰিছে বাৰু কামটো বহুতখিনি হেৰি কমি যায় উৎপাত কিন্তু আমাৰ ঘৰত আছে কালটো যে ঘৰতে কালটো দুৱাৰ মুখতে মানুহজনী ৰৈ থাকে যদি বটল পায় বেগত বোলে মূৰতে ভাঙিব বটল সেইটো কাৰণে বটল ঘৰলৈ আনিব নোৱাৰো বাহিৰত খাই আহিব নোৱাৰো দিলে চৰ্দি এটেকডাল উপায় নাই নহ'লে আগতে হিলাব নোৱাৰে ন চৰ্দিয়ে কিমান চৰ্দি এনেকৈ গুচি যায় নাকৰ ওচৰে নাপায় কিন্তু এবাৰ চেচ উপায় নাই কি কৰিব এইটো কিয় মনে কৰা নাছিলে একদম পাৰ্চেল দেখোন পাহিছ হয় ঐ কৰা চাই পেলাই আছো এইটো কাৰ পাৰ্চেল খতম মোৰ আজি আহিছে এইটো কাপোৰ মেখেলা চাদৰ মানে অনলাইনত অৰ্ডাৰ কৰিছা অনলাইন মানে কিমান দাম লৈছে দাম বাদ দিয়া না কাপোৰ কিয় দাম বাদ দিম তুমি সিদিনাখন বিহুত বুলি কাপোৰ লৈছাহে আজি 4-5 দিনৰ আগতে আকৌ এযোৰ কাপোৰ পইচা কি গছত লাগে নেকি মোৰ পইচা লৈছো ফুলটো ভাল লাগিছে ধুনীয়া ফুল ভাল লাগিছে নে ভাল লাগিছে এনেকুৱা কালাৰ কাপোৰ ভালে লাগে হওক দিয়া চোন মোক কেনেকুৱা লাগিব চোন না বা সহ্যৰে পাতা নাপায় ভাল লাগিব ন ধুনীয়া লাগিব বা হনে ধুনীয়া লাগিব তুমি এযোৰ কাপোৰ পিন্ধিলে কৰা তুমি যদি এযোৰ কাপোৰ পিন্ধি ওলোৱা তোমাক চাই পেট ভৰিব মোৰ ভাত নাখালেও হ'ব সঁচা কথা কৈছো কাপোৰযোৰ কিমান দাম লৈছে এতিয়া শুনা আকৌ এই বা দিয়াহে তুমিহে দিছা মোৰ জানি কি লাভ মোৰ পাতো একো ঘটিটো যোৱা নাই না হ'ব দিয়া 10,000 ল'লেও ধুনীয়া কাপোৰ সুন্দৰ ভাল লাগিছে ন ভাল লাগিছে এই নহয় এই হেৰি কি কয় চিলিণ্ডাৰ শেষ হ'ব যেন পাইছো দেই তুমি কাইলৈ ৰাতিপুৱা পইচাটো দিবাচোন কি পইচাটো দিবাচোন আজি বা 4 দিন আগতে 1400 টকা দিয়া না চিলিণ্ডাৰ গেছ ভৰাবলৈ খৰচ হ'ল কি কৰিলা পইচা কাপোৰযোৰ কিনিলো পইৰা মোৰটো কিনিলি ভাল কৰিলি দেখিছানে বাৰু গেছ কিনিবলৈ পইচা দিছিলো কাপোৰ কিনি থৈ দিলে এইটো জ্বলাই ভাত খাম নেকি মই হেৰি কৰিবলৈ নাই মেনেজ কৰিবলৈ নাই ক'পা কি চিলিণ্ডাৰ অনা তেতিয়াহ'লে চিলিণ্ডাৰ শেষ হ'লে ময়ো একো ভাত চাত মেনেজ কৰিবলৈ নাই ক'পা মেনেজ কৰিবা মই ভাত কেনেকৈ মেনেজ কৰিম আকৌ অলপ আগতে কৈছিলা নহয় কাপোৰযোৰ পিন্ধিলে মোক চাই থাকিলে পেট ভৰিব বুলি পিন্ধি আহোঁগৈ হৈ যাব মানে এনেকুৱা বাঘ ঢকা দিম নহয় চাই আছো মৰমো লাগে